আসলে আমি কোনো মহিষা নহ, এই যে দেখছে মোর ভয়ঙ্কর রূপ, এইয়া মোর আসন্ন নহ। আসলে মই দেব অনেক আমি মহিষ রূপে সারবে উদ্ধার করি। Jangan mulai mulu, ini sekali kata aham aham. Esoliza.
পূজ্য দেবতা হে মহেশ্বরে হিরণ গুহন চন্দ্র বায়ু অগ্নি সকলকে কৰিছো প্ৰণাম এই মহাপ্ৰলয়ৰ সময়ত যাতে মোক সকলোৱে ৰক্ষা কৰে যেন হে জগতি গুৰু ব্ৰহ্মা হে জগতি গুৰু মহেশ্বৰ ৰাজ্যৰ ধনী জন অসূৰ্য বিমতি একোৱে নালাগে লাগে মাতো আপোনাৰ শৰণ Udi, taruhin mo buka. তুমি जो সাগরের বাদল বিশ্বরণ করা দেবে হে মহেশ্বর আপনি কোন আপনি প্রকৃততে মাছ নহয় মই জনামতে আপনি ব্রহ্মা বিষ্ণু মহেশ্বর এই তিনিজনৰে এজন দয়া কৰি আপনি আপোনাৰ পৰিচয় দি মোৰ জীৱনে সাৰ্থক কৰক নতু যদি আপনি কোনোবা দৈত্য হয় তেন্তে মোক ভয় কম করো হে মহাজ্ঞানী রাজা ভদ্রবা তোমাকে মই আকৌ পৰীক্ষা কৰিম মই মৎস্যৰূপে ধাৰণ কৰিছো স্বয়ং বিষ্ণু প্রভু চাৰিবেদে উদ্ধাৰৰ হেতু মই মৎস্যৰূপে ধাৰণ কৰিবলগীয়া হে প্রভু আপনি কিয় এনে মৎস্যরূপ ধারণ করিলেন শুনা ৰাজা ভদ্ৰবৎ প্রভু আজি কাল ৰাত্ৰি আজি ৰাতিতেই মহাপ্ৰলয় আৰম্ভ হ'ব সাগৰৰ পানীয়ে গোটেই পৃথিৱী ডুবাই পেলাব পৃথিৱীতে তোমাৰ বাদে আৰু কোনো জীয়াই নাথাকিব ভয় দৈত্যক সকলোৱে স্বজন কৰি মোৰ সৃষ্টি নষ্ট সি ইতিমধ্যে চাৰিবেদে হৰণ কৰি চাৰিবেদে হৰণ কৰি আনিছে মহাপ্ৰলয়ৰ সময়ত সি পানীত ডুব মাৰি থাকিব সেয়ে মই এই মনুষ্যৰূপ ধাৰণ কৰিবলগীয়া হ'ল